हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल। तो আজি আপোনালোকে দেখিবলৈ পাইছে বৰ্তমান বৰষুণত তিতি তিতি চাইকেল দোকানলৈ গৈ আছোঁ। মানে চাইকেল এখন ল'বলৈ বৰ্তমান বৰষুণ দিয়াৰ কাৰণে আমি ইয়াতে সোমাই আছোঁ। এই আপোনালোকে চাব পাৰে। চাওক, আমি বৰষুণত তিতি তিতি গৈ আছোঁ। মানে এয়া চাওক, ছাতি ল'বলৈ দোকান পোৱাই নাই বৰ্তমান। তামাম বৰষুণ দিছে, তামাম বৰষুণ দিছে। বৰষুণত তিতি শেষ হ'লো আধা আধি, আৰু তিতিবলৈ আছেচোন বৰ্তমান। বৰ্তমান চাইকেল ল'বলৈ গৈ আছোঁ। চাইকেলৰ দোকানত পোৱাগৈ নাই বাৰু, গৈ আছোঁ বৰ্তমান। দেহি বৰষুণত তিতি তিতি বহুত ঠাণ্ডা লাগিছে। এনেকা লাগিছে। কপি কপি গৈ আছোঁ বৰ্তমান চাইকেল দোকানত। চাইকেল দোকানত পোৱাগৈ নাই, গৈয়ে আছোঁ আৰু বৰ্তমান। আৰু ৰাস্তাবিলাকত চব পানী কিমান আছে, চব কিমান পানীয়ে পানী। মানে আজি চাইকেল ল'বলৈ আহোঁতে বহুত তিতিলোঁ দেই। বৰ্তমান এতিয়াও গৈ আছোঁ, পোৱাগৈ নাই। চব এতিয়া কি ধুনীয়া হাৱা দিছে। কেনেকৈ পানী লাগিছে দেই। বৰষুণৰ পানী ইমান হৈছে, আৰু বৰষুণ দিবলৈ আছে বৰ্তমান। মেঘখন চব ক'লা হৈ আছে, আৰু বেছি দূৰ নাই। চাইকেলৰ দোকানত পাবলৈ হৈছেগৈ আৰু। এয়া পানী, ৰাস্তা কিনাৰত চব কিমান পানী, আৰু বৰষুণ দিবই চাগে। গৈ আছোঁ বৰ্তমান।